হেল্ল' এভৰিৱান, এয়া হাজবেণ্ড আৰু মই আহিলোঁ চকৰ ফালে, মানে অলপ বজাৰ কৰিবলগীয়া আছিল। তো সেয়াই আহিলোঁ দুজনে। আৰু এয়া ঘৰ আহি পালোঁ। এয়া আকৌ ভাইটি আৰু হাজবেণ্ডে ফ্ৰিজটো অকণমান চাফা কৰিব লৈছে। তাৰপিছত এয়া আইতাহঁতক মাতিছিলোঁ, মানে মামাহঁতৰ আইতাহঁতক ভাত খাব মাতিছিলোঁ। তাৰপিছত এয়া হাজবেণ্ডে আকৌ চিকেন বনাব ল'লে। বাকী দালি চব্জিবোৰ বাৰু মায়ে বনালে, কিন্তু চিকেনটো হাজবেণ্ডে বনাব লৈছে। তাৰপিছতে এয়া খানা পিনা খাই ইভিনিং টাইমত আইতাহঁতৰ ঘৰত আহিলোঁ, মানে আইতাক থ'বও আহিলোঁ আৰু ফুৰিবও আহিলোঁ অলপমান। তাৰপিছত এয়া মা আৰু ভাইটিও আহিছিল। আইতাহঁতৰ ঘৰ বেছি দূৰ নহয় পিছে। এয়া আহি পালোঁ আৰু মই আহি দুটা ৰিলচ বনালোঁ। তো আপোনালোকক ড্ৰেছটো দেখাইছোঁ আৰু এয়া বাহিৰতে এনেই বহি আছোঁ। মায়ে আকৌ চাহ বনাব লৈছে আইতাৰ লগত। তো সেয়াই আমি বাহিৰত বহি আছোঁ। তাৰপিছত এয়া ঘৰ আহি পালোঁ আৰু এয়া মা আৰু মই বহি কিবাকিবি কথা পাতি আছিলোঁ। তাৰপিছত আৰু মা আকৌ খানা বনাব গ'ল ৰাতি। তাৰপিছত এয়া মই আকৌ হাজবেণ্ড আৰু মই এনেকৈ বহি আছিলোঁ, দুজনে কিবাকিবি কৈও আছোঁ। তো সেয়া অলপ দেখাইছোঁ আৰু। তো আজিলৈ ইমানেই আছিল। বাই।